আজি আমি জাৰ্ণি আৰম্ভ কৰিছোঁ। মোৰ লগত আছে দীপনজ্যোতি দাস, মই দুয়োজনে আৰম্ভ কৰিছোঁ যাত্ৰা তিনিচুকীয়াৰ পৰা লামডিঙলৈ বুলি। তোমার কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ অহা এবাৰ কাষৰলে দি থকত নেলাগে আহিবলে সপোনত অহা এবাৰ কাষৰলে। আগলৰ পথাৰখনি দেখিবলৈ যে কিমান সুন্দৰ, সঁচাই অপূৰ্ব। তাৰ মাজে মাজে সেউজীয়াৰ মাজে মাজে আমি লামডিঙলৈ গৈছোঁ। কিমান যে সুন্দৰ পৰিৱেশ।
হেই বহুত সময় হ'ল, ব'লা যাওঁ। ইজোনাকি কি নাম ৰাখিলে? ল'ৰা হ'লে জোনাক, আৰু ছোৱালী হ'লে? ৰেল যাত্ৰা। জীৱনত মোৰ এই প্ৰথম ৰেল যাত্ৰাৰ অভিজ্ঞতাখন খুব হাস্যকৰ, মোৰ কাৰণে হাস্যকৰ। তিনিচুকীয়াৰ পৰা লামডিং অভিমুখে আমি ৰেল যাত্ৰা কৰিলোঁ ৰাতিপুৱা 11টাৰ পৰা 5টা বজালৈকে। আৰু মোৰ লগত শেষ দীপনজ্যোতি বুলি ছাৰ কৈ আহিছে। ভালপোৱা জানো শেষ হৈ যায়? তুমি নাই, ৰেলৱে ষ্টেচন পাবহিলে যিটো ধৰ মাৰ তথাপি অৰ্থাৎ তুমি বুলিলে এহেজাৰ ইমানেই গাড়ী ভিৰ হৈছে আজি তিনিচুকীয়াত, আৰু মানুহৰ ভিৰত আহিব নোৱাৰা এটা পৰিস্থিতিত ট্ৰেইনখনে যেন উকিয়াই আমাক মাতিছে, সোনকালে আহা কঞ্জনৰ দীপনজ্যোতি, সোনকালে আহা, যেন তোমালোকৰ দেৰি হ'ব, সোনকালে আহা। গতিকে এইটো এটা মানে খুব মনত থ'বলগীয়া এটা কথা। খুব ভাল লাগিছে আজি এই সময়কণ, মানে এইটো এটা মোৰ কাৰণে খুব স্মৰণীয় এটা ঘটনা। সময়ো যে কিমান মূল্যৱান হ'ব পাৰে, মানে আজি মোক সঁচাকৈ বুজাই দিলে, মোক প্ৰেক্টিকেল এই লাইফটোত সঁচাকৈ বুজাই দিলে। যি কি নহওক, আমি আজি লামডিং পাইছোঁহি আৰু আমি এতিয়া যাম আগৰতলালৈ। তিনিচুকীয়াৰ পৰা আমি লামডিং পাইছোঁহি আৰু লামডিঙৰ পৰা শিলচৰ, শিলচৰৰ পৰা আমি যাম আগৰতলা। মোৰ লগত দীপনজ্যোতি আহিছে, দীপনজ্যোতি ফুৰিবলৈ গৈছে। মই এটা এক্সাম আছে, সেই এক্সামটো মই এক্সাম দিবলৈ গৈ আছোঁ। এক্সামটো দি আহি পুনৰ আকৌ ঘৰমুৱা হ'ম। গতিকে আমি ৰেল যাত্ৰাৰ বিষয়ে মই আৰু বেছি নকওঁ, কাৰণ মই ক'বলৈ নাজানো কেনেকৈ কৰে, জাষ্ট অনুভৱহে কৰিব পাৰোঁ। আৰু এই অনুভৱ লিখিত হিচাপে মই আপোনালোকক দিব পাৰিম, কিন্তু মই ক'ব নোৱাৰোঁ, কাৰণ মই এনেকৈ ধৰণৰ কথা কোৱাৰ অভ্যাস নাই। গতিকে আজি মোৰ প্ৰথম ৰেল যাত্ৰাৰ সৰু কিছুমান আপোনালোকক ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিলে আজি ৰেল যাত্ৰা কৰি? তইতো পিছে আহি আছ বাৰু, আগে পিছে আহিছোঁ, মোৰ কিন্তু এয়া প্ৰথম অভিজ্ঞতা। ভোকে পেহাই আহিলোঁ, এতিয়া লামডিঙত ভাত খালোঁ বাৰু। ভাত খাই মেলি বেচেৰাটোক ভোকত থলোঁ আৰু অলপ সময়।